পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6n² সংখ্যাটো শূন্য অংকেৰে শেষ হ'ব পাৰে নে নাই এইটো সংখ্যা পূৰণ কৰিব লাগে। যে আমাক কৈছে যে এনৰ ভেলু এনেকৈ কিবা এটা এনেকুৱা এনৰ ভেলু আছে নেকি স্বাভাৱিক সংখ্যা n যাৰ মান আমি পাতিলে 6n ৰ মানটো শূন্য অংকেৰে শেষ হয়, তেনেকৈ এনৰ মান আছে নেকি সেইটো আমাক সুধিছে। এতিয়া আমি পৰীক্ষা কৰিব লাগিব এনৰ কোনো মানৰ ক্ষেত্ৰত যদি 6n সংখ্যাটো শূন্য অংকটোৰে শেষ হ'বলগীয়া হয় তেন্তে ই 5ৰে বিভাজ্য হ'ব। অৰ্থাৎ আমিতো জানো যে কোনোবা এটা সংখ্যা যদি শূন্য অংকেৰে শেষ হয় তেতিয়া নিশ্চয় কি হ'ব লাগে 5ৰে হৰণ যাব লাগিব। কাৰণ কিয় যিবোৰ সংখ্যা 5ৰে হৰণ যায় সেইবোৰ সংখ্যাৰতো শেষত কি থাকিব, হয় শূন্য থাকিব নহ'লে 5 থাকিব। শূন্যৰ এককৰ মানে সংখ্যাটোৰ এককৰ ঘৰত 0 বা 5 থাকিব লাগিব। যেহেতু ইয়াত শূন্যৰে শেষ হোৱাৰ কথা কোৱা হৈছে গতিকে সেই সংখ্যাটোক 5ৰে হৰণ যাবই লাগিব। অৰ্থাৎ 6n ৰ মৌলিক উৎপাদকীকৰণত 5 মৌলিক সংখ্যা থাকিব। ঠিক আছে, যদি মানে 6n সংখ্যাটো শূন্য অংকেৰে শেষ হয় তেতিয়াহ'লে সেই সংখ্যাটোৰ মৌলিক উৎপাদকীকৰণত 5 উৎপাদক হিচাপে থাকিবই লাগিব। এইটো সম্ভৱ নহয়, কিন্তু সেই কথাটো সম্ভৱ হ'ব নোৱাৰে। কাৰণ 6n ইকুৱেল টু আমি পাম 6 মানে 2 পূৰণ 3, 2 3 গুণ 6 হয়, ওপৰত ঘাত এনে থাকিব। এতিয়া ইয়াক আমি বেলেগে লিখিলে হ'ব 2n ইনটু 3n। অৰ্থাৎ 6n ৰ উৎপাদকীকৰণত মৌলিক উৎপাদক 2 আৰু 3 হে থাকিব। গতিকে পাটীগণিতৰ মৌলিক উপপাদ্যই নিশ্চিত প্ৰদান কৰে যে 6n ৰ উৎপাদকীকৰণত 2 আৰু 3ৰ বাহিৰে অইন কোনো উৎপাদক নাই। সেয়ে এনে কোনো স্বাভাৱিক সংখ্যা n নাই যাৰ ক্ষেত্ৰত 6n শূন্য অংকেৰে শেষ হয়। ঠিক আছে, 6 নম্বৰ প্ৰশ্নত কৈছে 6 পূৰণ 11 পূৰণ 13 যোগ 13 আৰু 7 পূৰণ 6 পূৰণ 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 যোগ 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা। এতিয়া আমি এইটো কিয় যৌগিক সংখ্যা ক'ব লাগিব। গতিকে আমি জানো যে ইয়াত মানে বিশ্লেষণ কৰি চাওঁ 7 পূৰণ 11 পূৰণ 13 যোগ 13 ইকুৱেল টু, এতিয়া আমি দেখা পালোঁ যে যোগৰ বাওঁফালে আৰু সোঁফালে 13 সংখ্যাটো সাধাৰণ হৈ আছে, কমন হৈ আছে। গতিকে 13 কমন আনিব পাৰোঁ। 13 যদি কমন আনো তেতিয়া কি থাকিব, এইখিনি যোগৰ বাওঁফালে থাকিব 7 পূৰণ 11 আৰু যোগৰ সোঁফালেতো 13 বাহিৰত আহিয়ে গ'লে আমি 1 লিখিব লাগিব, তেতিয়া 13 গুণ 13 পাম। ঠিক আছে, এতিয়া 13 লিখিলোঁ, পূৰণ 7 পূৰণ 11 77 যোগ 1 78। এতিয়া ইকুৱেল 13 পূৰণ এতিয়া 78ক যদি মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ তেতিয়া হ'ব এনেকৈ 2 3 গুণ 6 বাকী থাকিল 1 18 হ'ল, 2 9 গুণ 18, 3ৰে 39ক 13 বাৰ, তাৰমানে 78 হ'ব। 78ৰ ঠাইত আমি 2 পূৰণ 3 পূৰণ 13 লিখিব পাৰোঁ। সজাই পেলাই যদি লিখোঁ তেতিয়াহ'লে ইকুৱেল টু 2 পূৰণ 3 পূৰণ 13 দুটা আছে 13 স্কুৱেৰ, য'ত 2 3 আৰু 13 মৌলিক সংখ্যা। আকৌ 7 পূৰণ 6 পূৰণ 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 যোগ 5ত কি কমন আছে, 5 দুইটাতে কমন আছে, দুইফালে আছে, গতিকে 5 কমন আনিলোঁ। থাকিল 7 পূৰণ 6 পূৰণ 4 পূৰণ 3 পূৰণ 2 যোগৰ বাওঁফালে আৰু যোগৰ সোঁফালে 1 থাকিল, কাৰণ 5 গুণ 5। এতিয়া এইকেইটা পূৰণ কৰি আমি 1008 পাম, যোগ এফালে থাকিল 1 ইকুৱেল 5 পূৰণ 109, য'ত য'ত 5 আৰু 1009 মৌলিক সংখ্যা। যিহেতু পাটীগণিতৰ মৌলিক উপপাদ্য অনুসৰি প্ৰতিটো যৌগিক সংখ্যাকে মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। এতেকে 7 পূৰণ 6 পূৰণ 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 যোগ 5 আৰু 7 পূৰণ 11 পূৰণ 13 যোগ 13 যৌগিক সংখ্যা। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।